তো ইয়াতে বহুত ডাঙৰ এখন চৰাক পূজা বুলি কওঁ না আমি, চৰাক পূজা। চৰাক পূজা হৈ আছে ইয়াতে বহুত ডাঙৰ এখন, বহুত ডাঙৰ চৰাক পূজা হৈ আছে এখন। মই এইফালে ৰাস্তাটোৰ সেইফালে যাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এতিয়া আছোঁ গুজৰাট জামনগৰ GITCত। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি মোক সহায় সহযোগিতা আগবঢ়াব। ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব লগতে। আহক, বহুত মানুহ হয়, বহুত মানুহ। আপোনালোক পূজাখন দেখাব চেষ্টা কৰোঁ ৰ'ব। এইবিলাক পূজাৰ প্ৰসাদ লৈ আহিছে। পূজাখন ইয়াতে হ'ব বুলি মই আচানক গম পালোঁ আজি, নহ'লে ভালদৰে আহিলোঁ। পটাপট আচানক আহি গ'লোঁ, তো মজা লাগিছে। এতিয়া তলত যাই আছোঁ আমি মানে নহয়, অকলে আছোঁ মই। भाई नीचे देख के चल। সেইদিনা আগত যে মন্দিৰটো দেখাইছিলোঁ বোলো এইটোৱে। अंधार हो गई बोलो এইফালে ভিউটো দেখুৱাৰ চেষ্টা কৰিম ন। এইবিলাক কুঁহিয়াৰবিলাক দেখা পাইছে না, এইবিলাক থিয় কৰি থৈ দিয়া, এইবিলাক কুঁহিয়াৰ হয়। চ' এই কুঁহিয়াৰবিলাক কি এনেকৈ কি কৰে মই ক'ব নোৱাৰোঁ ইমান এটা। চ' কুঁহিয়াৰবিলাক আনি কিনে সেনেকৈ পূজা কৰে মানুহবিলাকে। মানুহ বহুত মানুহ হৈছে মোৰ।
পূজা কৰে বোলো এইবিলাক এই পূজা কৰিছে বোলো এইবিলাক খালত যি পুতি থৈ দিছে এইবিলাক কুঁহিয়াৰ হয় এই কুঁহিয়াৰ বোলো চাৰিওফালে আছে নেকি এইবিলাক পূৰা খালটোৱে এনেকৈ খাল ইয়াতে বিহাৰৰ আৰু ইউ পিৰ জনসংখ্যাটো অলপ বেছি বোলো সেইকাৰণে বিহাৰ ইউ পিৰে গান লগাই থৈ দিছে বোলো এতিয়া যাওঁ বোলো দেৰি হৈ যাব বেছি টাইম নৰখোঁ আৰু আহিলোঁ হৈ গ'ল বোলো এইফালে চিৰি আছে বোলো চিৰি দি ওপৰত যাব লাগিব এই গানৰ কাৰণে কি কৈছোঁ কি কোৱা নাই বোলে একোৱে শুনা পোৱা নাই বোলে আপোনালোকে গান শুনি পেলাই গানটো শুনি ভাল লাগছে কিন্তু বুজি নাপাওঁ ভাই অসমৰ অসমীয়া ল'ৰা মই অকলে আছোঁ ইয়াতে অকলে ঘূৰি আছোঁ ওলাই আহিলোঁ ভাই বাহিৰত তো মোৰ বাইকখনেই এইটো চাইডে ৰখা আছে যাওঁ আৰু এতিয়া এই ভাই যাবা দেই ইয়াতে গুজৰাটত এই ট্ৰাফিক নিয়ম চিয়ম একো নাই ভাই হয়তো হয়তো গাড়ী সোমাই দিয়ে এইটো হাইৱে বোলো হাইৱে মানে সেই আৰু এতিয়া ভিতৰীয়া ছাইড পৰে বোলো এইফালে তো পূজাখন চালোঁ ফটা চটা লোৱা নহ'ল হা ভাই মৰমৰ বন্ধুত সকলোৱে ভিডিঅ'টো চাই ভাল পালে যেন লাগিছে একচুৱেলি এইটো এটা মন্দিৰৰ ইয়াতে কোৱা হয় ছাট পূজা বুলি কোৱা হয় তো ছাট পূজা মানে কি আমাৰ তাতে যেনেকুৱা চৰাক পূজা কৰে চৰাক পূজা অসমত তো ইয়াতে ছাট পূজা এনেকুৱা তো ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰি আৰু কমেণ্টটো কৰি নিশ্চয় জনাব তো কমেণ্টৰ কাৰণে সদায় মানে ৰখি থাকোঁ আশা কৰি থাকোঁ আপোনালোকৰ কমেণ্ট আহিব বুলি তো ধুনীয়া ধুনীয়া ভিডিঅ' আহিয়ে পাই থাকিব বিশেষকৈ মোৰ ভিডিঅ'বিলাক কি বুলি কয় বাহিৰৰে ভিডিঅ' পাব যিহেতু মই অসমত নাই চ' বহুত জেগাত মই ঘূৰা ফুৰা কৰোঁ সেইদিনা যাই আহিলোঁ মুম্বাই যাই অহাৰ আগত যাই আহি পেলাই মই নয়ডা গ'লোঁ নয়ডাৰ পৰাই ফুৰি আহিলোঁ চ' গুৰগাঁও চুৰগাঁও গোটেই চাই আহিলোঁ গুৰগাঁৱৰ ভিডিঅ' দিছোঁ ফেচবুক পেজত আছে চ' সকলোৱে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব চ' আশা কৰোঁ সকলোৰে মৰম আৰু ভাল পোৱা পাম বুলি চ' মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে চ' থেংক ইউ বাই বাই ডিয়াৰ ফ্ৰেণ্ড